এয়া সৰু মাছ হালধি দিয়া আছে। হালধিখিনি আগতীয়াকৈ সানি থৈ দিয়া হৈছে কাৰণ গোন্ধ নোলাবলৈ। তো আৰু এতিয়া মই কলপাত এখিলাত ধুনীয়াকৈ মাছখিনি লৈ ল'ম। এয়া মাছখিনি কলপাতত লৈ লৈছোঁ আৰু ইয়াত নিমখ নিজৰ সোৱাদ অনুসৰি দিম। নিমখখিনি দি ধুনীয়াকৈ সানি ল'ম যাতে গোটেই মাছখিনিতে নিমখ মিহলি হৈ যায়। আৰু ভিডিঅ'টো কৰিবলৈ অলপ অসুবিধা হৈছে যিহেতু এখন হাতেৰে কাম কৰি আছোঁ আৰু এখন হাতেৰে মোবাইলটো ধৰি ভিডিঅ' কৰি থাকিবলগীয়া হৈছে। আৰু এতিয়া মই অলপ কেঁচা মিঠাতেল দি দিম যাতে অকণমান গোন্ধটো ধুনীয়া হয়। মিঠাতেলখিনি দি লোৱাৰ পিছত এয়া মই কলপাতখন ধুনীয়াকৈ বান্ধি ল'ম মাছখিনি। মোবাইলটো ধৰিবলৈ অসুবিধা হোৱাৰ বাবে যিহেতু মাছখিনি বান্ধিবলৈ দুইখন হাতৰ প্ৰয়োজন হ'ব, ভাইটিক মোবাইলটো ধৰিবলৈ দিলোঁ। আৰু এয়া মই কলগছৰ ৰছীৰে বান্ধি লৈছোঁ ধুনীয়াকৈ মাছখিনি। আৰু এইফালে পাপাই জুইও জ্বলাই দিলে। ডাইৰেক্ট জুইত যদি মাছখিনি দি দিওঁ দেৰি যাব, সেইকাৰণে জালনা এখন দি লৈছোঁ। সৰু জালনা নাছিলে কাৰণে ডাঙৰ এখনকে দি ল'লোঁ আৰু জালনাখনৰ ওপৰতে ধুনীয়াকৈ মাছখিনি দি দিছোঁ। আৰু এইফালে পাপাই পচলাও কাটি ৰেডি কৰি দিলে। আলুকেইটা কাটি দিয়া নাই, আলুকেইটা মই নিজৰ চাইজত ধুনীয়াকৈ কাটি ল'ম আৰু পচলাখিনিও বনাই লওঁ ধুনীয়াকৈ। আৰু এইফালে কেৰাহীত তেলো গৰম হৈ গ'ল। আৰু আজি মই পিঁয়াজ, আদা, নহৰু একো নিদিয়াকৈ পচলাখিনি বনাম। আৰু এয়া পচলাখিনি দি দিলোঁ, দি লৈ অলপ ভাজি ল'ম। ভাজি লোৱাৰ পাছত অলপ হালধি যাতে ৰংটো ধুনীয়া হয় আৰু অলপ সোৱাদ অনুসৰি নিমখ। মই অকল আলু দিছোঁ, আপোনালোকে বুট নহ'লে চয়াবিন বা নিউট্ৰেলা দিও খাব পাৰে। সকলোৱে আজিকালি বনায় আৰু ধুনীয়া ধুনীয়া নিজৰ ষ্টাইলত। হালধি আৰু নিমখ দিয়াৰ পিছত পচলাখিনি ভালকৈ লৰাই দিম যাতে সকলোতে নিমখ আৰু হালধি মিক্স হৈ যায়। সকলোৰে বনোৱা ডিজাইনবিলাক যিহেতু বেলেগ বেলেগ আৰু মইনো কেনেকৈ বনাইছোঁ সেয়াহে মাত্ৰ দেখুৱাইছোঁ আপোনালোকক। আৰু সেইফালে পচলা বনাই থাকোঁতে এইফালে মাছো হৈ গ'ল, ধুনীয়াকৈ সিজিছে। এইফালে চাওক পাতখিলা অলপ ফাটি গ'ল। আৰু মাছখিনি মই প্লেট এখনত উলিয়াই ল'ম ধুনীয়াকৈ। এফালে পাতত দিয়া মাছ আৰু এইফালে ফ্ৰাই কৰা মাছ দুইখিনি ৰেডি হৈ গ'ল। আৰু এইফালে ভাইটিয়ে পিঁয়াজ কাটি আছে। পাতত দিয়া মাছখিনিত অলপ নেমু চেপি ল'ম, তাৰপিছতে পিঁয়াজ দি ধুনীয়াকৈ সানি ল'ম। জলকীয়া নিদিওঁ, জলকীয়া যিহেতু মই নাখাওঁ। মিঠাতেলো দিয়া নাই, মিঠাতেল আগতীয়াকৈ দিয়া হৈছে। আৰু আপোনালোকে ইয়াত ধনিয়া কিবা কিবি এড কৰিব পাৰে, মই নাই দিয়া বাৰু, নাই কাৰণে। আৰু আজি আমাৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল। আৰু আজিলৈ বিদায় দি শুভৰাত্ৰি।